নমস্কাৰ বন্ধুসকল, উপেন্দ্ৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা ভাল নিউজ লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা টুইট কৰিছে। টুইটত লিখা আছে, I am happy to inform that Assad State Level Requirement Commission of Class 4 Post is announcing its result for the written test on 18 October 2022. I hope the transparent process will be provide youth for the Assam an opportunity to serve the state. তাৰমানে আপোনালোকে নিশ্চয় বুজি পাইছে বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত ঘোষণা কৰিছে যিহেতু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিবিলাক গ্ৰেড 4 এক্সামৰ ৰিজাল্ট আছিলে, এই ৰিটেন এক্সামৰ ৰিজাল্ট কালিলৈ 18 তাৰিখে ঘোষণা কৰাব। হয়তো মেবি আজি ৰাতি 12টা বজাৰ পাছতো ঘোষণা হ'ব পাৰে, মেবি দিনতো ঘোষণা কৰিব পাৰে বা সন্ধিয়া সময়তো ঘোষণা কৰিব পাৰে। তো ইয়াত যিহেতু অলৰেডি মেনশ্যন কৰা আছে তেখেতে যে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4 এক্সাম কাইলৈ দিনটোত ঘোষণা কৰাব। তো সেইটো এটা আপোনালোকৰ কাৰণে ভাল গুড নিউজ হয় বন্ধুসকল। তো আপোনালোকে বহুত আশাতে বাট চাই আছিলে ৰিজাল্টৰ কাৰণে। তো অৱশেষত ৰিজাল্টৰ যিটো ডেট ঘোষণা কৰা হৈ গৈছে, আপোনালোকে নিশ্চিন্ত মনে থাকক। আৰু পোনপ্ৰথমে যেতিয়া ৰিজাল্ট ঘোষণা কৰাব আপোনালোকক ডাইৰেক্টলি মই জনাবৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।